চৰকাৰৰ এই যি এক বিশেষ আঁচনি যি বিশেষ আঁচনিৰ দ্বাৰা আপুনি 40,000 টকা পাব কোনে সেই 40,000 টকা পাবলৈ সক্ষম হ'ব তাৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক অৰুন্ধতী স্বৰ্ণ আঁচনি কইনাৰ বাবে এক বিশেষ সোণালী ভৱিষ্যত আৰম্ভণি যাক অৰুন্ধতী স্কিম বুলি কোৱা হয় যি স্কিমৰ দ্বাৰা অসমৰ যিসকল কন্যা বিবাহ পাশত আবদ্ধ হ'ব তেখেতসকলৰ বাবে এক বিশেষ আঁচনি তৈয়াৰ কৰিছে অসম গভৰ্ণমেণ্টে সেই আঁচনি হৈছে অৰুন্ধতী স্বৰ্ণ আঁচনি আপুনি 40,000 টকা পাবলৈ কি কৰিব কেনেকৈ অনলাইন কৰিব কি কথা সকলো কথা জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক দিনত এনেকুৱা আপোনালোকৰ বাবে ভিডিঅ' প্ৰেৰণ কৰি থাকিবলৈ আৰু কাষতে থকা বেল আইকন দবাই থ'ব অৰুন্ধতী আঁচনি কোনসকল কন্যাই আবেদন কৰিব পাৰিব তাৰ বিষয়ে আপুনি জানিব লাগিব অৰুন্ধতী আঁচনি যিসকল কন্যাৰ পিতৃ মাতৃৰ বাৰ্ষিক আয় 5 লাখ টকাতকৈ কম হ'ব তেখেতসকলেহে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু তাতে বয়সৰ সীমা আছে বিবাহ পঞ্জীয়নৰ সময়ত দৰা কন্যাৰ ন্যূনতম বয়স ক্ৰমেও 21 আৰু 18 বছৰ হ'ব লাগিব কন্যাৰ বিবাহ বিশেষ আইন দ্বাৰা এই আঁচনি তৈয়াৰ কৰা হৈছে আৰু কোনে কোনে এই আঁচনি পাব আৰু কিমান আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব তাৰ বিষয়ে আপুনি জানিব লাগিব দৰা কইনা HSLC পাছ হ'ব লাগিব আৰু তেখেতসকল যদি আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা মাপকাঠি নাই যিকোনো আপোনাৰ পঢ়া নহ'লেও যি আদিবাসীসকল তেখেতসকলে সেই আঁচনি এপ্লাই কৰিব পাৰিব আপুনি পোনপ্ৰথমে মেৰিজ চাৰ্টিফিকেট বনাব লাগিব মেৰিজ চাৰ্টিফিকেট বনাবলৈ কি কৰিব তাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম আমি শেষৰ ভিডিঅ'ত মেৰিজ চাৰ্টিফিকেট আপুনি কেনেকৈ এপ্লাই কৰিব ক'ত পাব ক'ত যাব লাগিব আপুনি তেনেদৰে জানিব লাগিব আমাৰ ভিডিঅ'খিনি চাই থাকক শেষলৈকে আমি পোনপ্ৰথমে আপোনালোকক এয়া দেখাই গৈছোঁ এটা এটাকৈ কেনেদৰে আপোনালোকে অনলাইন কৰিব অৰুন্ধতী স্বৰ্ণ আঁচনি যি এই আঁচনি আপোনালোকে এপ্লাই কৰিব চাওকচোন আমি ধুনীয়াকৈ আপোনালোকক এটা এটাকৈ বুজাই যাম আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো শেষলৈকে আৰু যদি আপোনাৰ কিবা জানিব থাকে আমাক কমেণ্ট কৰিব আপোনালোকক কমেণ্টৰ যোগেদি আপোনালোকৰ সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম আমাৰ এই ভিডিঅ'ৰ সৈতে আপোনালোক চাই থাকক শেষলৈকে বলকচোন আমি এতিয়া অনলাইন কেনেকৈ কৰিছোঁ কি কথা সকলো তথ্য আপোনালোকে জানি লওক এটা এটাকৈ আপোনালোকক বুজাই যাম তেতিয়া হয়তো আপোনালোকে সেই অৰুন্ধতী যি আঁচনি সেই আঁচনি এপ্লাই কৰিবলৈ অকণো খোকোজা সন্মুখীন নহ'ব বলক আমি এতিয়া কম্পিউটাৰ স্ক্ৰীণত আপোনালোকক দেখাই যাওঁ এয়া দেখিছে অৰুন্ধতী স্বৰ্ণ আঁচনি যোগ্যতা ইয়াতে দেখা পাইছে এয়া আমি এটা এটাকৈ আপোনালোকক দেখাই গৈ আছোঁ এই আঁচনিৰ বিষয়ে এয়া পোনপ্ৰথমে আপোনালোকে যি সামাজিক এয়া সম্প্ৰদায়ৰ আধাৰ বা লিখিব তাতে এনেকৈ তাৰপিছত আবেদনকাৰী আয় মানে আপুনি তাতে ওপৰতে দি থৈ আহিব কিমান আপোনাৰ বছৰিকা আয় হয় তাৰপিছত আবেদনকাৰী বিশেষ বিয়া আইন অধীনত পঞ্জীয়ন হয়নে নহয় আৰু আপুনি প্ৰথমবাৰৰ বাবে বিবাহ হ'ব লাগিব আৰু আপুনি জিলা ছিলেক্ট কৰিব লাগিব উপপঞ্জীয়ক ছিলেক্ট কৰিব লাগিব কোনখন আপোনাৰ ডিষ্ট্ৰিক্ট হয় সেইটো ছিলেক্ট কৰিব আবেদনকাৰী কইনাৰ নাম দিব দৰাৰ নাম দিব আবেদনকাৰী পিতৃৰ নাম দিব পিতৃৰ নাম হ'লে মানে আপোনাৰ কইনাৰ দেউতাকৰ নাম আৰু আবেদনকাৰী মাতৃৰ নাম মানে কইনাৰ মাকৰ নাম আৰু আবেদনকাৰী ঠিকনা আপোনাৰ সম্পূৰ্ণ ঠিকনা ভৰাই দিব পিনক'ড দিব তাৰপিছত লাহে লাহে আপুনি ইয়াত দেখা পাইছে কোন কাৰ্যালয়ত আপুনি বিবাহ হৈছিলে আৰু বিবাহৰ কোনে আপোনালোকক পঞ্জীয়ন কৰিছিলে আৰু বিবাহ পঞ্জীয়ন নম্বৰ বিবাহ নিষিদ্ধ কৰা আপোনাৰ যি তাৰিখত আপোনাৰ বিবাহ হৈছিলে সেই তাৰিখটো দিব আবেদনকাৰী জন্মৰ তাৰিখ দিব দৰাৰ জন্ম তাৰিখ দিব আবেদনকাৰী ইমেইল ID দিব আবেদনকাৰী মোবাইল নম্বৰ দিব তাৰপিছতে লাহেকৈ গৈ আপুনি যি আপোনাৰ বেংক ডিটেইলছ দেখা পাইছে সেই বেংক ডিটেইলছত আবেদনকাৰী প্ৰথমে আপোনাৰ IFSC কোড ইয়াত দিব লাগিব আবেদনকাৰী আপুনি বেংক নাম যি বেংকৰ হয় আপুনি সেই বেংকৰ নাম দিব আৰু যি শাখা হয় সেই শাখাৰ নাম দিব আবেদনকাৰী বেংক পাছবুকত যেনেকৈ নাম আছে আপুনি তেনেকৈ দিব আৰু একাউণ্ট নাম্বাৰ তলত আপুনি একাউণ্ট নাম্বাৰ দিব তাৰপিছতে আপুনি ইয়াতে তলত ক্যাপচাৰ কোড দি আপুনি সাবমিট অপশনত ক্লিক কৰি দিব তেতিয়াই আপোনাৰ সেই সম্পূৰ্ণভাৱে এই আঁচনিখনৰ বাবে আপোনাৰ এপ্লাই হৈ যাব কিন্তু মনত ৰাখিব আপুনি এটাও যাতে ভুল তথ্য ইয়াতে নিদিয়ে যদি আপোনাৰ এটামান ভুল তথ্য যায় তেতিয়া আপোনাৰ অনলাইন
ফৰ্মখন আপোনাৰ যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন কৰিব সেই তেতিয়া আপোনাৰ ভেৰিফিকেশ্যনত কেনচেল কৰিব সকলো ভিউৱাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ শেষলৈকে চাই থকাৰ বাবে আগন্তুক দিনত আমি এনেকুৱা আপোনালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'খিনি প্ৰেৰণ কৰি থাকিম তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকন দবাই থ'ব যদি আপোনাৰ বাবে প্ৰয়োজন বোধ কৰে আমাৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ 10 জনক তেতিয়াহে জানিব যে অৰুণজ্যোতি যি আঁচনি হয় সেই আঁচনিটো কেনেকৈ লাভ কৰিব তেতিয়াহে সকলোৱে বুজি পাব ধন্যবাদ জয় আই অসম